হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আমাৰো ভাল। আজি পুৱাই 6টা বজাতে যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। গৰমৰ বন্ধ দিছে, যাৰ কাৰণে ভাবিলোঁ গুৱাহাটীখন অকণমান চাই আহোঁ। এয়া যাবলৈ ওলালোঁ। গৈ প্ৰথম কামাখ্যা মা দৰ্শন কৰিলোঁ। দৰ্শন ইমান যে ভিৰ, ওলাই আহিহে ভিডিঅ' বনাইছোঁ। বহুত ভিৰ আছিলে আৰু যি ৰ'দ গৰম, গাড়ীত আহিছোঁ, মূৰৰ বিষ, একেবাৰে অৱস্থা বিৰাট বেয়া। এয়া মাক দৰ্শন কৰি বাহিৰতে অলপমান ভিডিঅ' বনাই ল'লোঁ। ওলাই আহোঁতে এয়া ৰাস্তাত দেখা পালোঁ ফুলবিলাক যে ইমান ধুনীয়া লাগিছে, ৰং বিৰংবিলাক সতেজ ফুলবিলাক বহুত ধুনীয়া লাগিছে। অকণমান ফটো উঠিলোঁ। উঠি পিনে ওলাই আহিলোঁ। বহুত গৰম, বেছি দেৰি নকৰিলোঁ তাত। এয়া মন্দিৰত আমি যে প্ৰসাদ লৈছিলোঁ, তাত শৰাইখন উভতাই দিবলৈ আহিলোঁ, যিখিনি লৈছিলোঁ। আৰু তাৰ পৰা ওলাই আহিয়ে ভাত পানী খাই ল'লোঁ। ভাত পানী খোৱা ভিডিঅ' নেদেখুৱালোঁ, বিৰাট গৰম যিহেতু, আৰু মোবাইল পাৰ্চ চব বেগতে আছিলে। আৰু গুৱাহাটীত বহুত ট্ৰেফিক, এক জেগাত থৈ পিনেহে আমি ভাত পানী খাই ল'লোঁ। চিৰিয়াখানাত সোমালোঁ। চিৰিয়াখানাত সোমায়ো আৰু টিকেট কাটিব লাগে। টিকেট কাটি সোমোৱাৰ পিছত প্ৰথমতে এয়া জিৰাফ দেখা পালোঁ, তাৰপিছত এয়া হৰিণ দেখা পালোঁ। এনেদৰে ল'ৰাকো দেখুৱালোঁ। ল'ৰা কোনোদিন চোৱা নাই, এইবাৰ প্ৰথম আহিছে। ভাবিলোঁ গৰম বন্ধ যিহেতু দিছে, এইবিলাক বস্তু দেখুওৱা ভালেই হ'ব। সি এতিয়া যিহেতু এইবিলাক বস্তু চিনিও পায়, এনিমেলছবিলাকৰ নাম জানেও, সেইকাৰণে ভাবিলোঁ দেখুৱাওঁ এই চৰাইবিলাক। আৰু এই মাংখীটো দেখিছেনে? মানুহ দেখা পায় আৰু বঢ়িয়াকৈ ফটোহে উঠি আছে। আৰু এয়া ভালুক। আজি বহুত গৰম হ'লেও উপায় নাই, ইমান কষ্ট কৰি বাট কৰি বাই আহিছোঁ, গতিকে গোটেইখিনি চাই পিনেহে যাম। আৰু এয়া টুকি হৰিণা। মোবাইলত ইমান ধুনীয়াকৈ উঠা নাই, কিন্তু মই নিজে যেতিয়া চাইছোঁ বহুত ধুনীয়া ওচৰৰ পৰা। আৰু এইবিলাক সাপ। ভিডিঅ'টো এইটোত ইমান ক্লিয়াৰ হোৱা নাই। তাৰপিছত তাৰ পৰা ওলাই আহি আমি ওলাই আহিলোঁ। ওলাই আহি পিনে আমি এয়া চালোঁ। এয়া ওলাই আহিলোঁ আমি। আজিৰ ভিডিঅ'টো ইমানলৈকে। কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। ইমান গৰম, আইচক্ৰীম খালোঁ, ল'ৰাও খালে। আৰু এটা দিম ভিডিঅ', আজিলৈকে এইখিনিয়ে। এতিয়া আমি চাহ খাবলৈ গৈ আছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। ইয়াৰ পিছত আৰু এটা নেক্সট ভিডিঅ' যাব, কিন্তু দেৰিকৈ দিম, সময় পোৱা নাই। থেংক ইউ।